মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ক্লাছ 3 ইংলিছ টেক্সটবুকখনৰ 19 নম্বৰ পেজত এটা ধুনীয়া প্ৰেগ্ৰাফ আছে আহাচোন আজি হেতু পঢ়ো It was a hot summer day in the month of April কৈছে যে এইটো এটা হট গৰমৰ সামাৰ ডে মানে গ্ৰীষ্মকালৰ এটা গৰম দিন in the month of April এপ্ৰিল মাহৰ গৰমৰ এটা দিন The school reopened after বহাগ বিহু holidays স্কুল ৰিঅপেন হৈছে মানে পুনৰ খুলিছে বহাগ বিহুৰ বন্ধৰ পাছত হলিডে মানে বন্ধ বহাগ বিহু is celebrated in Assam in the spring season এই বহাগ বিহুটো সেলিব্ৰেট কৰা হয় অসমত স্প্ৰিং সিজন মানে বসন্ত কালত Two girls Barasa and Mosumi were walking to school দুজনী ছোৱালী গাৰ্লছ মানে ছোৱালী বৰসা আৰু মৌচুমী were walking to school স্কুললৈ বুলি গৈ আছিল এসোৱা স্কুললৈ বুলি গৈ আছে suddenly হঠাতে বৰসা stop walking বৰসা নামৰ ছোৱালীজনী খুজকাহিবলৈ মানে ৰখি গ'ল Then she walked over to a tree আৰু তাই এজোপা ট্ৰী গছৰ ওচৰলৈ গ'ল and she with joy আৰু ফূৰ্তিত তাই জুপিয়াই উঠিল বা ফূৰ্তি কৰিব ধৰিলে বৰসা তে বৰসাই কি কৈছে চাও আহা মৌচুমী look here কৈছে মৌচুমী এইফালে চোৱা what a beautiful flower কৈছে কিমান ধুনীয়া মানে beautiful মানে ধুনীয়া ফ্লাৱাৰ মানে ফুল কৈছে যে এফালে চোৱাচোন কিমান ধুনীয়া ফ্লাৱাৰ তেতিয়া মৌচুমীয়ে কৈছে কি বুলি চাবা দে ইট ইজ এ foxtail orchid also known as কপৌ ফুল in Assamese কৈছে এইটো হৈছে foxtail orchid যাক আমি কপৌ ফুল বুলিও অসমীয়াত কওঁ do you know that it is our state flower তুমি জানানে বাৰু আমাৰ এটো ৰাজ্যিক ফুলো হয় ষ্টেট ফ্লাৱাৰো হয় তেতিয়া বৰসাই কৈছে oh yes oh হয় my mother told me about it কৈছে মোৰ মায়ে mother মানে মা মোৰ মায়ে মোক এটোৰ কথা কৈছে it blooms in the spring season আৰু এই ফ্লাৱাৰটো কেতিয়া ফুলে স্প্ৰিং সিজনত ফুলে মৌচুমী Besides foxtail orchid, different colorful flowers also bloom in the spring season. কৈছে এই foxtail orchidৰ বাহিৰেও different flowers মানে বিভিন্ন ধৰণৰ colorful flowers বিভিন্ন ধৰণৰ ৰঙীন flowers spring seasonত ফুলে Nature looks beautiful and fresh in spring আৰু nature মানে প্ৰকৃতিখন look beautiful প্ৰকৃতিখন ধুনীয়া হয় দেখিবলৈ and fresh মানে হৈছে নতুন মানে fresh মানে কি নতুন যেন লাগে in spring প্ৰকৃতিখন ধুনীয়া আৰু নতুন হৈ পৰে এই স্প্ৰিং সিজনত এটি ইমান ধুনীয়া নহয় নে বাৰু প্ৰেগ্ৰাফটো ভাল লাগিল তোমালোকৰ এতিয়া আহাচোন ইয়াতে কেইটামান ফিল ইন দা ব্ল্যাঙ্কস দিছে আমি হেগিটা কৰো চাবা দে প্ৰথম ফিল ইন দা ব্ল্যাঙ্কসটো কি দিছে ডেজ ইজ সেলিব্ৰেটেড ইন আসাম কৈছে আসামত আমি কি সেলিব্ৰেট কৰো কি আছিল এটো বহাগ বিহু আমি সেলিব্ৰেট কৰো এটো ইয়াতে লিখি দিব লাগিব এটো সোৱা মই ইয়াতে লিখি দিলো বহাগ বিহু এতিয়া নেক্সটটো চাও আহা বৰসা saw a dash orchid এটা কি আছিল বাৰু foxtail orchid তো হ'ব foxtail orchid এটো আমি ইয়াতে লিখি দিম এতিয়া এটো সোৱা foxtail টো লিখি দিলো এতিয়া নেক্সটটো সোৱা বহাগ বিহু is celebrated in the dash season কি সিজন আছিল স্প্ৰিং সিজন স্প্ৰিং সিজন এতিয়া আমি হেতু লিখি দিম এটো সোৱা মই ইয়াতে স্প্ৰিং সিজনটো লিখি দিলো এতিয়া নেক্সট সোৱা নেচাৰ লুকস ডেছ এণ্ড ডেছ ইন স্প্ৰিং এতিয়া নেচাৰ লুক কেনেকুৱা বিউটিফুল এণ্ড ফ্ৰেছ এই দুটা শব্দ আমি তাত লিখি দিম ইয়েছ এটো বিউটিফুল এণ্ড ফ্ৰেছ মই লিখি দিলো